গাহৰি মাংস আৰু বাঁহেকা তিতা বনাইছোঁ। খাৰ বনাম, খাৰ পিঠাগুড়ি বনাইছোঁ। অকণমান তেল দি ভাজি লৈছোঁ। এতিয়া পানী দিম, দেখিছা? পানী দি দিলোঁ আৰু পানী দিম। অকণমান পানী দি সিজাই লওঁ। খাৰ দিছোঁ। ইয়াতে আৰু চাউলৰ গুড়া দি দিম। আদা নহৰু দিয়াই নাই, বটিব লাগিব, কাটাই নাই। ক'ৰবাত গৈছিলোঁ ক'ৰবাত দৈ আৰু চান্দমাৰীত গৈ সূতা আনিলোঁ। সূতা চাদৰত সূতা লাগে, সূতা ধৰি কৰিব পৰা নাই, সূতা নাই কাৰণে সূতা আনিলোঁ। অকণমান মাংস পালোঁ, মাংস অকণমান লৈ আহিলোঁ। তাকে বোলো বৰ তিতা, বাঁহেকা তিতা দি বৰ খাব হেঁপাহ। বেমাৰ হ'ব, এনেকৈ খাবা সূতা কৰিলে নহয় বেমাৰ হয় জানানে? মানে গাহৰি মাংসৰ তিতা এই কিছুমান চাবিচোন কোনোবা সময়ত বহুত খাব মন যায়, সেই বস্তুটো খাই দিলে নহয় বেমাৰ হৈ যায়। এতিয়া মোৰো বেমাৰ হ'ব, মানে একদম খাওঁ লাগি আছে। সেইকাৰণে আৰু ল'ৰাটোও নাই, লগৰ ল'ৰা ঘৰত গৈছে, তাতে ভাত খাব বোলে। মোৰো ভালেই হ'ল, 100 টকা লৈ আহিলোঁ। এটা তিতা ফুলৰ লগতে বনাই দিছোঁ। যি হয় হ'ব, খাই দে উঠি যি হয় হ'ব আৰু। পানী দিছোঁ, এতিয়া পিঠাগুড়ি দিম ইয়াতে। চাউলৰ গুড়া দিম ইয়াতে অকণমান। এতিয়া আদা দিলোঁ, নহৰু দিলোঁ, সেইখিনি নেদেখালোঁ। পটাত বটিছিলোঁ, দেখা নহ'ল। এতিয়া মই পিঠাগুড়ি দিয়া দেখাম। এই পিঠাগুড়ি গুড়া এনেকৈ অলপ দিব লাগে। এনেকৈ দি গোটা হৈ যাব। বঢ়িয়া লাগে। এনেকৈ খাই পোৱা নাই, ঘৰত মায়ে বনায়। ইয়াতে মই আজি বনাইছোঁ, ময়ে অকলে খাম, কোনো নাখায়। আপোনালোকে বিশ্বাস কৰিবনে, এই পিঠাগুড়ি যোৱা বছৰ খালি চাউলৰ পিঠাগুড়ি যোৱা বছৰে খুন্দিছিলোঁ। মানে এই যে কি কয় এইটো পিঠা খাবৰ কাৰণে দেই। শলা চাপৰি পিঠা বুলি যে কয়, শলা চাপৰি হাড়াৰমুঠিৰ পিঠা, সেই বনাই খাম বুলি কিনে খোৱাই নপৰে। এতিয়া আৰু কি কৰিছোঁ, তাতে আঞ্জা খাই শেষ কৰিব ধৰিছোঁ আৰু। এনেকুৱা খাই নাই আৰু অকণমান আছে। হেৰি দেখিছা, অলপ আছে, যোৱা বছৰৰে হয়। এইবাৰো খুন্দিছোঁ, এই অলপ আছে আৰু সেইখিনি ব্যৱহাৰ কৰা নাই। ৰ'দত ভালকৈ শুকুৱাই থৈ দিলে নহয় এবছৰ 2 বছৰো যায়। চাউলৰ গুড়া শুকুৱাই থ'লে, খুন্দি শুকুৱাই থ'লে ধুনীয়াকৈ খাই থাকিব পাৰে আপোনালোকে। মোৰ আঞ্জা হৈয়ে গ'ল, দেখিছা? কালাৰটো বেলেগ হৈ যায়। অথনি কালাৰটো বেলেগ, এতিয়া কালাৰটো বেলেগ। কেনেকুৱা লাগে আৰু খাই, টেষ্টি হ'ব। মাছৰ লগতহে তিতা খাই, মই গাহৰি মাংসৰ লগত বাঁহেকা তিতা বনাইছোঁ। কি মূৰ্খ তিৰি ন। ভাতখিনি হ'ল কালি ৰাতিয়ে বনোৱা, এইখিনি দিয়ে খাম। ল'ৰাটোতো নাই, ল'ৰাটো লগৰ ল'ৰা ঘৰত গৈছে, তাতে খাব, ময়ে খাম। কালি ৰাতিয়ে বনোৱা হৈ যাব মোৰ কাৰণে। এইখিনি বাঁহেকা তিতা, গাহৰি মাংস, এইখিনি। এই বাইদেউ কিবা ঘোটা দিছে, ঘোটা কোনোবা আনিছে নেকি? এক পেক মাৰিছোঁ, অকণমান মাথাত ধৰিছেচোন। এইখিনি গোটা খাব লাগিলেতো ধৰিব, বাগৰি পৰিমেই। নাখাওঁ, পিছত খাম। এগিলাচ খাইছোঁ, এতিয়া ভাত খাওঁ আৰু ভাত বাৰু। এই চা ঠোঙা ওলাই আছে, দেখছা? এতিয়া মই ভাত খাম, বাঢ়ি লৈছোঁ গাহৰি মাংস। এইবিলাক গাহৰি মাংস, তিতা কেৰেলা গাহৰি মাংস। এয়া ভাত, ৰাতিৰ ভাত। এয়া কালি ৰাতিপুৱা বনোৱা বুট গণেশৰ প্ৰসাদ আছিলে, তাতে যোৱাকালি দিনত মই ইয়াকে বনাই খাইছোঁ দিনত। তাৰপিছত অকণমান আছিল, আপাক চম্ভাৰ মাৰি ৰুটিৰ লগত দিছোঁ কালি আবেলি। খাওঁ দে এতিয়া মই ভাতকেইটা, ভোক লাগছে।